টাউনত আহিছোঁ, বহুত দিন ব্লগ দিয়া নাই। আজি এফালে ওলাইছোঁ, এতিয়া যোৰহাটলৈ যাম। ভণ্টি ল'ৰাটো অন্নপ্ৰসন্ন আছে। গৈছিলোঁ এবাৰ যোৰহাটলৈ। আজি ৰাতিপুৱা ওলাইছোঁ, 6:30 হৈছে। একেবাৰে গুদুলীয়াজানৰ পৰা যোৰহাট গৈ আছোঁ। 150 কিলোমিটাৰ। লাইট অফ বাবু, সেই লাইটটো অফ কৰি দিয়ক। You said I could be anything. I said I would be someone who's with you. Said I could call you anytime. But anytime means when it suits you. I don't wanna waste your time. Yeah, আমি আহি আছোঁ। বাবু বেটি গীতা, বাবু বাবু ক'ত গৈ আছা? মহাঘৰলৈ। হয় নেকি? মানভিকক ল'বলৈ নি? এয়া গৈ আছোঁ আমি লাহে লাহে। ৰাতিপুৱা একদম খোলা ধুনীয়া ৰাস্তা, বেছি ভিৰ নাই, গৈ ভালেই লাগিছে আৰু একদম এটা দিন যেন তেন ছুটি পাইছে আৰু তাকে লৈ আহিছোঁ আৰু আমি বহুত ফুল স্পীডত গৈ আছোঁ, সেইকাৰণে মোবাইলটো লৈ আছে। সঁচা কথা। পাইছোঁ ইয়াত ধুনীয়া বজাৰ এখন, আজি দেওবৰীয়া বজাৰ বহি আছোঁ। দেওবৰীয়া বজাৰবোৰ চাই ভাল লাগে, গাঁৱলীয়া বজাৰ এইবোৰ ধুনীয়া ধুনীয়া বস্তু ওলাইছে। আমো ওলাইছে, বাৰীৰ শাক পাচলি। এই এতিয়া নালাগে, তই ফুৰিবলৈ ওলাইছোঁ আৰু বজাৰ কৰিম না, পুৰা ভিৰ হৈ গৈছে দেখোন। যোৰহাট পাই গ'লোহি আমি যোৰহাট পাই গ'লোগে 150 কিলোমিটাৰ বাদ। কেতিয়া পাওঁ আমি? অলপ আছে, 5-10 মিনিটত পাই যাম। মিঠাই ল'বলৈ গৈছে। আজি বতৰটো ভালেই, কিন্তু বৰ ধুনীয়া বতৰ কৰিছে, একদম বতাহ মাৰি আছে, ৰ'দো কম। কিন্তু চিন্তা কৰি আছিলোঁ আমি ৰ'দ বেছি হয় বুলি। এইবোৰ কিবা কিবি কাপোৰ কানি পিন্ধি আহিলে বৰ গৰম উঠে যে। এতিয়া ঠাণ্ডা বতৰ ভালেই লাগিছে বাৰু, আৰু অলপ আছে আৰু পামগৈ আমি। কেতিয়া পাম বাৰু? পামগৈ আৰু এতিয়া। এয়া আমি পাইছোঁ। তুমি গাড়ীৰ পৰা কি নমালে? এই মাহঁতৰ লগতে আহিলে। এয়া পালোহি আমি, গাড়ীখন ভৰাই লওঁ। ইয়াত দুদু আহিছে। এইটো আমাৰ ভাইটি হয়, আজি প্ৰথম ওলাইছে। এতিয়া পালি তহঁতি? নীৰৱ বৰমা নানি, এই বৰমা ওচৰত থাকি ভাল লাগে নি? এইটো তুমি ওলাইছা, কি খাইছা?
স্কুলত মতাৰ নামটো কি আছিলে? কি আছিলে? বা স্কুলৰ নামটো কৈ দিয়া কি আছিলে? এতিয়া লুডু এনা চাহ খাই আছে। এই আমি চাহ খাই আটালোঁ। আজি বাবুৱে অলপ অলপ ভিডিঅ' কৰিছে। এইয়া দেউতা বহি আছে, এইজন আমাৰ মামা। ঠাণ্ডা কৰি ল'বি আকৌ। ঠাণ্ডা অকণমান ঠাণ্ডা কৰি ল, গৰম হৈ আছে মাইনা। মই এতিয়া উতলাম, মই তাৰপৰা এতিয়া বাপেকে খুৱাব। ভাল পাইছোঁ দেই। আইতাকে খুৱাই দিওঁ। খাবলৈ দিয়া কোনো কানি আছে। এনেকৈ খুৱাব।
আৰু এতিয়াহে খেলিছে চা বাবু বাবু আঁতৰি দিয়া বেটা মানভি কেইফাল চোৱা আপা 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 হয়নে এতিয়া মনটো ভাল শুলে যে বহুতেই দাদা নি সেইটো বাবু দাদা অঁ কি আমাৰ তালৈ যাবা দেই এইবাৰ আমাৰ ঘৰলৈ যাবা দেই দুলীয়াজান যাবা দেই দেউতা লৈ যাম কৈছে ন বিদ্যুৎ খানা ঠিক আছে খানাত আছিলে চাটনি চালাড ফ্ৰাইড ৰাইচ আছিলে প্লেইন ৰাইচ দাল তড়কা মিক্স ভেজিটেবলছ পনীৰ চব্জি মুৰিগণ্ডা আছিলে আৰু এই আছিলে কণী মাছৰ কণী দিয়া জ্বলা ভাজি চিকেন পকৰা মাছ আছিলে আৰু মটন আছিলে খাবলৈ খুবেই টেষ্টি হৈছিলে আপাকে ডাঙৰ আপা নহয় সেয়াহে ডাঙৰ আপা কোনোবা ডাঙৰ ভিন্দু বাইদেউ বিজি পুৰা তাই যাবলৈ ওলাইছোঁ তাই আগবঢ়াবলৈ আহিছোঁ এয়া মোৰ মামী যাবলৈ ওলাইছোঁ চবেই বাই বাই দেই মামাক লৈ গৈছোঁ বাৰু লগতে দেখা নাই আজিৰ ভিডিঅ'টো মই মানভিকৰ ৰাইচ ফিডিঙৰ কেইখনমান ফটোৱে সামৰণি মাৰিছোঁ আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু নতুন ভিউৱাৰ্ছ যদি আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থৈ যাব চেনেলটোক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া মই বনোৱা ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকিব তেতিয়াহ'লে আজিলৈ আহোঁ বাই বাই অন্য এটা ভিডিঅ' লৈ আকৌ সোনকালে আহি আছোঁ বাই